বলিউড 2024 তৃতীয় খণ্ড নজর তেরি তুফান আবেগ আর বিপদৰ মাজত সৃষ্ট এটি গীত। নজর তেরি তুফান হে বন্ধুসকল, স্বাগতম জনাইছোঁ আপোনাক। আজি আমি বহু প্ৰত্যাশিত হিন্দী কথাছবি মেৰী ক্ৰিছমাছৰ বিদ্যুৎ গতিৰ গীত নজৰ তেৰি তুফানৰ ধুমুহাময় গভীৰতাত ডুব গৈ চাওঁ আহক। জাগি উঠক, কাৰণ পাপনৰ বতাহৰ দৰে উৰি যোৱা কণ্ঠ আৰু প্ৰীতমৰ নিপুণ ৰচনাই আপোনাকো উৰুৱাই লৈ যাব পাৰে। দৃঢ় প্ৰেমৰ বেলাদ, সাধাৰণ বা প্ৰতীকাত্মক বলিউডৰ প্ৰেমৰ গীত পাহৰি যাওক। নজৰ তেৰি তুফান মৃদু চাৱনি আৰু লাজতে ৰঙা পৰা স্বীকাৰোক্তি নহয়। ধুমুহাৰ হৃদয়েৰে খোদিত ই এক অনন্য প্ৰেম কাহিনী, য'ত বতাহৰ চাবুকৰ দৰে তীব্ৰভাৱে জ্বলি উঠে আৱেগ। বৰুণ গ্ৰোভাৰৰ গীতৰ কথাই বননিৰ ধুমুহাকো অৱজ্ঞা কৰি হাহাকাৰ আৰু কামনাৰ এক প্ৰাঞ্জল ছবি দাঙি ধৰিছে। নজৰ তেৰি তুফান হে বিগৰ ৰহা ইমান হেৰ দৰে শাৰীবোৰে যেন এটা অনন্য প্ৰেমৰ ইংগিত দিয়ে অতি সহজভাৱে। পাপনৰ গায়ন শৈলীৰ নতুনত্ব, এইখিনিতে আহে পাপনৰ প্ৰসংগ। গীতটোত পাপনৰ শক্তিশালী কণ্ঠ কেন্দ্ৰবিন্দু হৈ পৰে। গীতৰ ভিতৰত অস্থিৰতাক ধ্বনিত কৰা যেন এটা হাৰিকেনৰ মুকলি প্ৰতিধ্বনি শুনা যায়, আৰু পাপনৰ অতি সাৱধানী ডেলিভাৰীয়ে চৰিত্ৰবোৰৰ উত্তাল যাত্ৰাক প্ৰতিফলিত কৰে। হৃদয়ত লুকাই থকা গভীৰতা আৰু অদম্য আৱেগৰ ইংগিত দিয়ে। পাপনে কেৱল গান গাই থকা নাই, তেওঁ ধুমুহাক মূৰ্ত কৰি তুলিছে। অনুভৱৰ জোৱাৰ ভাটাৰ ঢৌত শ্ৰোতা দৰ্শকক মৃত্যুৰ লগত লৈ গৈছে। প্ৰীতমৰ অৰ্কেষ্ট্ৰাৰ মাষ্টাৰপিচ। কিন্তু এই ধুমুহাত পাপন অকলশৰীয়া নহয়। প্ৰীতমৰ সংগীত, বতাহ আৰু ঢৌ, বজ্ৰপাত আৰু বিজুলীৰ সংগ লাভ কৰিছে পাপনে। ষ্ট্ৰিংবোৰে জোকাৰি যায় আৰু ক্ৰেজ হয়। ড্ৰামবোৰে অদম্য হৃদস্পন্দনৰ দৰে বাজি উঠে, আৰু ছয়াময়া সুৰবোৰে বিশৃংখলতাৰ মাজেৰে বৈ যায়। সৌন্দৰ্য আৰু বিপদ দুয়োটাৰে চিত্ৰপট সৃষ্টি কৰে। মেৰী ক্ৰিছমাছৰ তীব্ৰতা আৰু ৰহস্যক নিখুঁতভাৱে ধৰি ৰখা এটা প্ৰতিধ্বনিৰ মাৰ্ভেল এই গীতটো। সহজ কথাত ক'বলৈ হ'লে গীতটো মাত্ৰ এটা গীত নহয়, ই তাতোকৈ অধিক। আকৌ কৈছোঁ, নজৰ তেৰি তুফান কেৱল এটা আকৰ্ষণীয় সুৰতকৈও অধিক। ই এক চিনেমাৰ অভিজ্ঞতা, খুবেই চিত্তাকৰ্ষক গীতৰ কথা, সুৰ আৰু ইয়াৰ গায়ন শৈলী। প্ৰেমৰ প্ৰাপ্তি, বিচ্ছেদ আৰু কামনাৰ অদম্য সাধনাৰ মাজেৰে এক ৰোমাঞ্চকৰ যাত্ৰাৰ প্ৰতিশ্ৰুতি দিয়া কথাছবিখনৰ আত্মাৰ আভাস এই গীতটো। ই শ্ৰোতা দৰ্শকৰ উশাহ গ্ৰহণ কৰি দিয়ে। অধিক বিচাৰি তেওঁলোকে হাহাকাৰ কৰে আৰু মেৰী ক্ৰিছমাছৰ ৰহস্যময় জগতখনত গভীৰভাৱে ডুব যাবলৈ চিন্তিত হৈ পৰে। আয়ামৰ দৃষ্টিৰে ভাবি চাবচোন, আপুনি আপোনাৰ প্লেলিষ্টত নজৰ তেৰি তুফান গীতটো যোগ কৰিব লাগে নে নেলাগে? নিৰ্ঘাত আমি ক'ম লাগে, কাৰণ গীতটো কোমল আৰু কঠিন দুয়োটা দিশৰ পৰা শক্তিশালী বেলাদ। প্ৰেমৰ শক্তি আৰু অসুবিধাৰ অৱজ্ঞা কৰাৰ ৰোমাঞ্চৰ প্ৰমাণ এই গীতটো। মাত্ৰ সতৰ্ক হওক, গীতটোৰ ধুমুহাই আপোনাক উটুৱাই নিব বুলি সাজু হৈ থাকক। অৱশ্যে এই গীতটো দুৰ্বল হৃদয়ৰ বাবে নহয়। আমাৰ এই ভিডিঅ'টো যদি আপোনাৰ ভাল লাগিছে, লাইক কৰক, শ্বেয়াৰ কৰক, আৰু আমাৰ চেনেলটো যদি আপুনি ছাবস্ক্ৰাইব কৰা নাই, আমাৰ আয়াম চেনেলটো ছাবস্ক্ৰাইব কৰক। শেষত নজৰ তেৰি তুফানলৈ এবাৰ শেষ নজৰ দিওঁ আহক।